নাজিৰাত সংঘটিত হৈছে এইবাৰ চৰকাৰী চাউল কেলেংকাৰীৰ ঘটনা। নাজিৰা মঠিয়া চিগাৰ এখন সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ। সমান্তৰালকৈ চাউলৰ পৰিৱৰ্তে হিতাধিকাৰীক দোকানীয়ে টকা দিয়াৰো উঠিছে ব্যাপক অভিযোগ। যি সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুখীয়া দৰিদ্ৰক প্ৰদান কৰা বিনামূলীয়া চৰকাৰী চাউলৰ 100 গ্ৰাম চাউলো দোকানীয়ে ৰখাব নোৱাৰিব বুলি সভা সমিতিয়ে বা সংবাদ মাধ্যমৰ আগত মন্তব্য দি আহিছে, সেই সময়তে নাজিৰা মঠিয়া চিগাত উত্থাপিত হৈছে সুলভ মূল্যৰ চাউল কেলেংকাৰীৰ এক ব্যাপক অভিযোগ। অভিযোগ অনুসৰি নাজিৰা মঠিয়া চিগাৰ সমীপৱৰ্তী সংসদৰ বৰগোহাঁই নামত থকা সুলভ মূল্যৰ দোকানখন পুত্ৰ বিমল বৰগোহাঁই পৰিচালনা কৰি আহিছে। কিন্তু কিছুদিনৰ পৰা সুলভ মূল্যৰ দোকানলৈ অহা চৰকাৰী সুলভ মূল্যৰ চাউলসমূহ সময়মতে হিতাধিকাৰীসকলক প্ৰদান নকৰাৰ লগতে 2 মাহৰ চাউল ইতিমধ্যে প্ৰদান কৰা হৈছে বুলি আগতীয়াকৈ এইসকল লোকৰ পৰা চহী আৰু ফিংগাৰ প্ৰিণ্ট মেচিনত লৈ বিগত কিছুদিনৰ পৰা কৰি আহিছে লুণ্ঠন ৰাজ। এই সমগ্ৰ ঘটনা সম্পৰ্কত সমবায় সমিতিৰ সহকাৰী সম্পাদকক কৰা প্ৰশ্নত কয় যে জুলাই মাহৰ চাউল ইতিমধ্যে জুন মাহত সমবায়ৰ পৰা দোকানলৈ প্ৰেৰণ কৰা হৈছে আৰু আগষ্ট মাহৰ চাউলো ঠিক সেইদৰে জুলাই মাহত প্ৰদান কৰা হৈছে। সাংবাদিকৰ প্ৰশ্নত লগতে সম্পাদকজনে কয় যে বিমল বৰগোহাঁয়ে ইতিমধ্যে সমবায়ৰ চাউলসমূহ সংগ্ৰহ কৰিছে। সমগ্ৰ ঘটনা সম্পৰ্কত এতিয়া কি সঁচা কি মিছা সেয়া প্ৰতিফলিত হ'বনে? নাজিৰা প্ৰশাসন তথা যোগান বিভাগৰ ভূমিকা এই ক্ষেত্ৰত কেনেকুৱা হ'ব? এইসকল ৰাইজে উত্থাপন কৰা অভিযোগ যদি সঁচা হয়, দোকানীয়ে উচিত শাস্তি পাবনে? সমগ্ৰ ঘটনা সম্পৰ্কত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰিব? আমাৰ অভিযোগ, আমি কৌপাটিৰ পৰা আমি সময়মতে চাউল পোৱা নাই, মাহে মাহে চাউল পোৱা নাই। আমাৰ জুলাই মাহত জুলাই মাহৰ 19 তাৰিখে চাউল পালোঁ যদিও মোৰ ছোৱালীজনীয়ে নিবলৈ আহিলে, কিন্তু তেওঁ তাইৰ পৰা চহীটো ল'লে, ফিংগাৰ প্ৰিণ্টটো ল'লে, লৈ পেলাই ক'লে যে তোমাৰ ফিংগাৰ প্ৰিণ্টটো নুঠিলে, কোনোবা এদিনাখন দি থৈ যাবাহি। তাৰপিছতে দেউতাকক ৰাস্তাত লগ পাই দোকানীয়ে লগ পাই পেলাই কয় তোমালোকৰ ফিংগাৰ প্ৰিণ্ট নুঠিলে, তুমি দি থৈ আহিবাগৈ। তেনেকৈ 4-5 দিন ক'লে তেওঁ। কলত আজি 4-5 দিনৰ আগত মানে তেওঁ ফিংগাৰ প্ৰিণ্টটো দি থৈ গ'লহি। যোৱাৰ পিছত এতিয়া আমাৰ আগষ্ট মাহৰ চাউলটো পোৱা নাই। তেওঁ মানে কি কৰিলে, সেইটো ফিংগাৰ প্ৰিণ্টটো ছোৱালীজনীয়ে যেতিয়া দিছিলে জুলাই মাহত, সেই ফিংগাৰ প্ৰিণ্টটো উঠিলে আচলতে। আগষ্ট মাহৰ এতিয়া চাউল আহিলে আমাক চাউল দিয়া নাই। আগষ্ট মাহৰ ফিংগাৰ প্ৰিণ্টটো মানে দেউতাকৰ পৰা লৈ ল'লে, তাৰমানে চাউল দিলোঁ বুলি ফিংগাৰ প্ৰিণ্টটো লৈ ল'লে। আমাৰ প্ৰব্লেম এতিয়া সেইটো হৈছে, তেওঁ মানে অলৰেডি আগষ্ট মাহৰ চাউল কোনেও পোৱা নাই। আগষ্ট মাহৰ চাউল কোনেও পোৱা নাই, কিন্তু এয়া সমবায়ৰ পৰা পঠিয়ালে আমাৰ এজেণ্টৰ ওচৰলৈ। শংকৰধৰ বৰগোহাঁই, তেওঁ পুতেকে চলাই আছে, বিমল বৰগোহাঁই। তেখেতৰ দোকানৰ মঠিয়া জেগা চাৰিআলিৰ পৰা অলপ সোমাই, মানে আধা কিলোমিটাৰমান সোমাই। এতিয়া চাওক, তেওঁতো নিজৰ আই বোপাই ঘৰৰ পৰা দিয়া বস্তু নহয়, চৰকাৰে দিয়া বস্তু। আমি চাউল কোনে পায়? চৰকাৰী চাউলটো কোনে পায়? যাৰ মাটি বাৰী নাই, তেনেকুৱা দুখীয়া তেনেকুৱাখিনিহে পায়। এতিয়াতো আমাৰ চলিবলৈ দিগদাৰ হৈ গৈছে। এতিয়াতো তাতে বাৰিষা বতৰ, কাৰোবাৰ এবিঘা 2 বিঘা মাটি আছে, ধানটো 6 মাহৰ কাৰণেহে হয়। এতিয়াতো আমাক চলিবলৈ লাগে। তেওঁ কৈছে যে এতিয়া ছাপ্লাই অফিচলৈ যাওকগৈ আপোনালোকে। আমিতো সমবায়লৈ আহিলোঁ, সমবায়ে ক'লে যে আমি অলৰেডি চাউল পঠিয়াই দিলোঁ, আমি জুলাই আগষ্ট চাউল পঠিয়াই দিলোঁ, এতিয়া ছেপ্টেম্বৰ চাউল আজি পৰিলেহি। সমবায়ে ক'লে যে আমি জুলাই মাহৰো চাউল পঠিয়ালোঁ, আগষ্ট মাহৰো চাউল পঠিয়ালোঁ, কিন্তু তেওঁ কৈছে যে নাই পঠিয়াই, আপোনালোকে ছাপ্লাই অফিচলৈ যাওকগৈ। এতিয়া আমি কি কৰিম এতিয়া? এনেকুৱা ঘটনা কেতিয়াবা ঘটি আছে আপোনালোকৰ? আৰু চাওক, এইটো আমাৰ দীঘলীয়া ছিষ্টেম, ক'বলৈ গ'লে আমাৰ দীঘলীয়া ছিষ্টেম। লকডাউনত মোক কি কৰিলে, লকডাউনতো তেতিয়া কৰোণাৰ সময়ত আমি বৰকৈ ওলাবলৈ মানে বন্ধ কৰি দিছিলে। তেতিয়া আমি কৰোণাৰ ভয়ত আমি ওলোৱা নাছিলোঁ। তেওঁ দুবাৰ দুকুটা চাউল আহিছিলে 15 দিনৰ মূৰে। সেই চাউলখিনি মোক নিদিলে। এদিন তেওঁ ক'লে, মই তেওঁক লগ পাই পেলাই ক'লোঁ, তেওঁ বোলে বহুতে চাউলখিনি কিয় দিয়া নাই? তেওঁ ক'লে যে বোলে দিম এনেকৈ বুলি ক'লে, 2 কুটা চাউল একেলগে দি দিম। সেই 2 কুটা চাউল তেওঁ নিদিলে। তাৰপিছত ক'লে যে মোক আপোনাক পইচাকৈ দি দিম, মই চাউলখিনি এতিয়া দিব নোৱাৰোঁ, মই আপোনাক পইচাকৈ দি দিম, কিন্তু পইচাও নিদিলে। তেওঁ আপোনাৰ চাউলৰ বিনিময়ত আপোনাক পইচা দিম বুলি কৈছে, কিন্তু পইচাও নিদিলে। আজি তেওঁক সুধিছোঁ, গোটেই ৰাইজৰ আগত কৈছোঁ, আপুনি মোক লকডাউনত এই কথাষাৰ কৈছিলে নাই? বোলে কৈছিলোঁ বোলে। মোক কেলৈ নিদিলে? তেতিয়াহ'লে আপোনাৰ ভুলটো আপোনাৰ হয় নহয়? তাৰপিছত হয় বোলে। তেতিয়া হয়, আমাৰ কৌপাটি এজেণ্টে কৈছিলে, বিমল বৰগোহাঁই। হয়, মানে চাউলৰ বদলি আপোনাক পইচা দিম বুলি কৈছিলে। আপুনি এইখন যিখন মাদুৰী কোঅপাৰেটিভ আছে, কি দায়িত্বত আছে? মই সহকাৰী সম্পাদকৰ দায়িত্বত আছোঁ। হয়, এটা অভিযোগ উঠিছে হয় যে বিমল বৰগোহাঁই হয় চাউল সহযোগী কৰিছে। হয়, আপুনি এই সন্দৰ্ভত কি ক'ব? হয়, এতিয়া ৰাইজেও মোৰ ওচৰত অভিযোগ দিছে, সি জুলাই আৰু আগষ্ট মাহৰ চাউল পোৱা নাই, কিন্তু জুলাই মাহৰ চাউলটো যোৱা আপোনাৰ জুন মাহতে ওলাই গৈছে, আৰু আগষ্ট মাহৰ চাউলটো আপোনাৰ জুলাই মাহত ওলাই গৈছে আমাৰ সমবায়ৰ পৰা।
মানে বিমল বৰ্গহে আপোনালোকৰ পৰা চাউল সংগ্ৰহ কৰিছে কৰিছে হয় আমাৰ তেওঁ নথি পত্ৰ বিতৰণ কৰা নাই বিতৰণ নাই কৰা বুলি কৈছে ৰাইজে ফিংগাৰপ্ৰিণ্ট কিছুমানৰ লৈছে চাউল দিয়া নাই বুলি অভিযোগ দিছে সেইটোৱে আৰু আমাৰ ফালৰ পৰা আমি কৈছোঁ ৰাইজক যে আপোনালোকে গৈ পিনি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ খাদ্য সামগ্ৰী যোগান বিভাগৰ লগত কথা পাতিবলৈ ধন্যবাদ আপোনালোকৰ ইয়াৰ পৰা চাউলটো গৈছে গৈছে তাত পোৱা নাই নাজিৰাৰ পৰা মাইনু বৰুৱাৰ ৰিপৰ্ট নিউজ মেগনেট এনি